हेलो स्टूडेंट्स एटी भिडिओत आमी आज आलोचना करिम किमान नम्बर पाले की डिविजन पावा जाय की डिविजनत किमान नम्बर पाब लागे आरु की डिविजनत किमान ग्रेस मार्क दिए এই গোটেইখিনি আজি আমি আলোচনা কৰিম এইটো ভিডিঅ'ত তো আহা আমি চাও কি ডিভিজনত কিমান নম্বৰ পাব লাগে আগত তো প্ৰথমত ইয়াত আমি লিখিছো ডিস্টিংশন পাবলৈ হলে তোমালোকৰ নিম্ন শ্ৰেণী 85% পাব লাগিব ঠিক আছে আৰু 85% পোৱাৰ কাৰণে তোমালোকৰ মাৰ্ক পাব লাগিব কমসে কম 510 মাৰ্কস পাব লাগিব আৰু ইয়াৰ ওপৰত পালেও তোমালোকৰ ডিস্টিংশন পাই যাবা ঠিক আছে তোমালোকে কমসে কম কিমান পাব লাগিব 85% অৰ্থাৎ গোটেই কেইটা তোমালোকৰ সাবজেক্টৰ মাৰ্ক মিলি তোমালোকৰ মাৰ্ক হ'ব লাগিব 510 আমি জানো যে তোমালোকৰ টোটাল মাৰ্ক হল 600 অৰ্থাৎ 600 হয় না নাই তো এই 600 এৰ পৰা তোমালোকে যদি 510 পাই যোৱা তেনেহলে ডিস্টিংশন পাবা দুই নম্বৰৰ যেটো তোমালোকৰ ডিভিজন থাকে হেটো হল স্টাৰ মাৰ্ক ঠিক আছে স্টাৰ মাৰ্ক হে স্টাৰ মাৰ্ক পাবলৈ হলে তোমালোকৰ 75% পাব লাগিব কমসে কম আৰু 75% পাওয়ার কারণে তোমালোকৰ 600 ৰ ভিতৰত মার্ক কেৰি কৰিব লাগিব 450 ৰ পৰা 509 ইয়াৰ ভিতৰত থাকিলে হল ঠিক আছে তোমালোকৰ 75% হ'ব লাগে অৰ্থাৎ 450 হল তোমালোকৰ স্টাৰ মাৰ্কৰ একেবাৰে নিম্ন শ্ৰেণী মাৰ্ক আৰু ইয়াৰ ওপৰত পালে তোমালোকে স্টাৰ মাৰ্ক পাই যাবা ঠিক আছে তাৰ পিছত তোমালোকৰ আহিব লেটাৰ মাৰ্ক সকলোৰে আখাই থাকে এক্সাম দিওতে ঘৰৰ পৰাও কৈ থাকে যে 4টা 5টা বা 6টাতে তোমালোকৰ কি কৰিব লাগিব লেটাৰ আনিব লাগিব এতিয়া কথা হল লেটাৰটো যেতিয়া তুমি আনিবা হেতু কিন্তু সাবজেক্ট সাপেক্ষে হয় গোটেইখিনি তোমাৰ ৰিজাল্ট কিন্তু ইনক্লুড কৰা নহয় লেটাৰ মাৰ্কটো হয় তোমালোকৰ প্ৰতিটো সাবজেক্টৰ ওপৰত অৰ্থাৎ স্পেসিফিক সাবজেক্ট তাৰ কাৰণে দেখা লেটাৰ মাৰ্ক যদি তুমি আনিব খোজা তোমাৰ প্ৰতিটো সাবজেক্টত অৰ্থাৎ তুমি ধৰা হল ম্যাথছত 80% পালা বা এই একৰ ভিতৰত তুমি কিমান পালা 80 পালা ইয়াত एक्चुअली পার্সেন্টেজ কোৱা নহয় ইয়াত তোমালোকৰ एक्चुअली কি হ'ব এনে 80 মাৰ্ক আহিব ঠিক আছে 80 মার্ক ইয়াত কিমান আহি যাব 80 মার্ক আহি যাব ঠিক আছে 80 মার্ক হৈ গলে তোমালোকৰ হেতু কি কব লেটাৰ মার্ক অৰ্থাৎ 80 মার্ক তোমালোকৰ প্ৰতিটো সাবজেক্টৰ হাপেকে একৰ ভিতৰত হ'ব লাগিব ঠিক আছে যেনেকৈ ধৰা হল তুমি ম্যাথছ ললা ম্যাথছত তোমালোকৰ টোটাল মার্ক থাকে কিমান প্ৰ্যাকটিক্যাল আৰু থিওৰি মিলি 100 এই একৰ ভিতৰত তুমি প্ৰ্যাকটিক্যাল আৰু থিওৰি মিলি যদি 80 পোৱা তেনেহলে তুমি ম্যাথছত কি পালা লেটাৰ পাই গলা ঠিক আছে হেনেকে প্ৰতিটো সাবজেক্টতেই হয় তো তাৰ কাৰণে লেটাৰ মাৰ্ক তোমালোকৰ কি হয় স্পেসিফিক সাবজেক্ট সাপেক্ষে দিয়া হয় ঠিক আছে এটা তুমি 6টাৰ ভিতৰত 3টা 4টা 5টা এবং তোমালোকে 6টাৰ ভিতৰতো লেটাৰ মাৰ্ক পাব পাৰা তাৰ পিছত দেখা ফাৰ্স্ট ডিভিজন পোৱাৰ কাৰণে তোমালোকৰ কমসে কম 60% লাগিব ঠিক আছে ফাৰ্স্ট ডিভিজনৰ কাৰণে কমসে কম 60% লাগিব মাৰ্ক হ'ব লাগিব 362 449 ঠিক আছে ইয়াৰ ভিতৰত মাৰ্ক আহিলে তুমি 60% আহি যাব বা তাৰ ওপৰত আহি যাব তেতিয়া তুমি কি পাবা ফাৰ্স্ট ডিভিজন পাই যাবা ঠিক আছে ফার্স্ট ডিভিজন গতিকে ফার্স্ট ডিভিজন পাওয়ার কারণে তোমালোকৰ নিম্ন শ্ৰেণী মার্ক লাগিব 360 ঠিক আছে আৰু তাৰ ওপৰত পালে তো ভাল কথা আৰু ইয়াৰ পিছত দেখা সেকেন্ড ডিভিজন তো সেকেন্ড ডিভিজন যেটো আছে সেকেন্ড ডিভিজন পাওয়ার কারণে তোমালোকৰ নিম্ন শ্ৰেণী কিমান পার্সেন্টেজ লাগে 45% লাগে এই 45% পাওয়ার কারণে তোমালোকৰ মার্ক লাগিব কিমান যে নিম্ন শ্ৰেণী 270 মার্ক লাগিব ঠিক আছে আৰু তোমালোকে 359 লৈকে পালে তোমালোকৰ সেকেন্ড ডিভিজন পাই যাবা ঠিক আছে তো সেকেন্ড ডিভিজন পাওয়ার কারণে তোমালোকৰ নিম্ন শ্ৰেণী মার্ক লাগিব 270 অর্থাৎ 270 মার্ক লাগিব ঠিক আছে এতিয়া তাৰ পিছত আহে থাৰ্ড ডিভিজন পোৱাৰ কাৰণে তোমালোকৰ মাৰ্ক কিমান লাগিব নিম্ন শ্ৰেণী 30% অৰ্থাৎ পাসিং মাৰ্ক আমি জানো যিকোনো সাবজেক্টত পাস হ'বলৈ তোমালোকৰ মাৰ্ক লাগে 30% কমসে কম 30% তোমালোকে প্ৰতিটো সাবজেক্টত পাবই লাগিব অৰ্থাৎ তুমি মনত ৰাখিব পাৰা যে তুমি পাস হলাই মানে থাৰ্ড ডিভিজন পালা ঠিক আছে পাস হোৱাৰ লগে লগে কি পাই গলা থাৰ্ড ডিভিজন পাই গলা তাৰ কাৰণে 30% পালে তুমি থাৰ্ড ডিভিজন পালা আৰু তোমাৰ নিম্ন শ্ৰেণী মাৰ্কটো কিমান আহি যাব 180 গতিকে 180 ৰ পৰা তোমালোকে 269 পালে তোমালোকে পাবা থাৰ্ড ডিভিজন পাই যাবা ঠিক আছে ইয়াৰ পিছত আহিল যে তেনেহলে ফেল কোন বিলাক কৰে ঠিক আছে আমি আশা কৰো কোনোই ফেল নকৰে যাতে তথাপি ফেল কৰা মাৰ্কটো হল যদি কোনোবাই 180 ৰ তলত মাৰ্ক পায় কিমান 180 ৰ তলত মাৰ্ক পায় অৰ্থাৎ কোনোবাই যদি 179 মাৰ্কও পাই যায় অৰ্থাৎ 179 মাৰ্ক পাই যায় তথাপি কিন্তু তাক ফেল কৰাই দিয়া হয় গতিকে 180 ৰ তলত তোমালোকে কোনো পদ্ধতি পাব নালাগে ঠিক আছে বা তাতকৈ কম পালেও তোমালোকে ফেল হ'বা কিন্তু এনেকুৱা কথা কেতিয়াবা হ'ব পাৰে যে টোটাল মাৰ্ক মিলি অৰ্থাৎ 6টা সাবজেক্টৰ মাৰ্ক মিলি 180 তকৈ বেছি হৈ গল 180 তকৈ বেছি হৈ গল তেতিয়া কি হ'ব তেতিয়া তেও ফেল হ'ব নে পাস হ'ব এতিয়া দেখা যদি 180 তকৈ বেছি হৈ যায় 6টা সাবজেক্ট মিলি কিন্তু তুমি কিছু সাবজেক্টত ফেল কৰি পেলালা যেনেকৈ ধৰা হল তুমি ইংলিশত বা ম্যাথছতে ফেল কৰিলা কিন্তু তোমালোকৰ 6টা সাবজেক্ট মিলি 180 ৰ ওপৰত গুচি গল তেতিয়া কিন্তু তোমালোকক পাস কৰাই দিয়া নহয় ঠিক আছে তেতিয়া তোমালোকে এটা আকৌ এক্সাম দিব লাগিব যাক কয় কম্পাৰ্টমেন্ট এক্সাম হয় না নাই আৰু হেতু তোমালোকৰ দিব লাগিব এতিয়া কথা হল যে 179 পালে ফেল কৰাই দিয়ে নেকি
ইমান 1 মাৰ্কৰ কাৰণে বা 2 মাৰ্কৰ কাৰণে ফেল হলে কিন্তু তোমালোকক ফেল কৰাই দিয়া নহয়, তাৰ কাৰণে কি দিয়া হয় গ্ৰেছ মাৰ্ক দিয়া হয়, ঠিক আছে। তো দেখা এতিয়া কথা হল তেনেহলে গ্ৰেছ মাৰ্ক কেনেকৈ দিয়া হয়। গ্ৰেছ মাৰ্ক দিয়া হয় 3 ৰ পৰা 5 মাৰ্ক লৈকে তোমালোকৰ দিয়া হ'ব গ্ৰেছ মাৰ্ক। 3 মাৰ্কৰ পৰা 5 মাৰ্ক লৈকে তোমালোকৰ গ্ৰেছ মাৰ্ক দিয়া হ'ব, ঠিক আছে। 3 ৰ পৰা 5 মাৰ্ক দিয়া হ'ব কাক দিয়া হ'ব, যে যিবিলাক ষ্টুডেন্ট এটা বা দুটা সাবজেক্টত অলপৰ কাৰণে কি কৰা নাই পাস কৰা নাই, 1-2 মাৰ্ক বা 3 মাৰ্ক বা 4 মাৰ্ক, ঠিক আছে। হাইয়েস্ট তোমালোকে 5 মাৰ্ক লৈকে গ্ৰেছ মাৰ্ক দিয়া হ'ব, তাৰ ওপৰত কিন্তু দিয়া নহয়। কিন্তু কেইটা সাবজেক্টত দিয়া হ'ব, অনলি দুটা সাবজেক্টত, এটা বা দুটা সাবজেক্টত, তাতকৈ কিন্তু ওপৰত দিয়া নহয়। এতিয়া কথা হল যদি তুমি তাতকৈ বেছি অৰ্থাৎ 3টা 4টা সাবজেক্টত যদি ফেল কৰি যাও তেতিয়া কি হ'ব। এতিয়া কথা হল 3টা সাবজেক্টত যদি তুমি ফেল হৈ যাও তেতিয়া আকৌ তোমালোকৰ 3 মাহ পিছত এটা এক্সাম হয় কম্পাৰ্টমেন্ট এক্সাম, যেটো মই অলৰেডি ক'লো, সেইটো দিব লাগিব। কিন্তু 3টাতকৈ বেছি যদি অৰ্থাৎ 4টা বা 5টা তাতকৈ বেছি যদি তোমালোকে ফেল হৈ যোৱা তেতিয়া কিন্তু তোমালোকৰ 1 ইয়াৰ ওয়েট কৰিব লাগিব, অৰ্থাৎ তোমালোকে কোনো কম্পাৰ্টমেন্ট এক্সাম দিব নোৱাৰা, অৰ্থাৎ বেটাৰমেন্ট যেটো বেটাৰমেন্ট ক'ব নোৱাৰো, কম্পাৰ্টমেন্ট যেটো কোৱা হয় সেই কম্পাৰ্টমেন্ট এক্সামটো তোমালোকে দিব নোৱাৰিবা, ঠিক আছে। তো এইখিনি তোমালোকে হয়তো নিশ্চয় বুজি পালা যে কিমান নম্বৰ পালে কি ডিভিজন পাবা বা কি ডিভিজন পাওয়ার কাৰণে কিমান নম্বৰ পাব লাগিব আৰু গ্ৰেছ মাৰ্ক কোনটো ডিভিজনত দিয়া হয়। এতিয়া এনেকে আশা কৰি লাভ নাই যে 1-2 মাৰ্কৰ কাৰণে যদি আমি লেটাৰ নাপাওঁ তেতিয়া দি দিব নেকি, সেইটো কিন্তু দি নিদিয়ে, ঠিক আছে। অনলি পাসিং মাৰ্কৰ কাৰণে তোমালোকক গ্ৰেছ দিয়া হ'ব। তো সেই পাসিং মাৰ্ক কৰাৰ কাৰণেহে তোমালোকৰ গ্ৰেছ আশা কৰিব পাৰা। তো এইখিনি আজিৰ টপিকটো আমি সমাপ্ত কৰিলো। কমেন্ট কৰিবা যে কোনে কিমান নম্বৰ পাবা বা কোনে কি ডিভিজন পাব পাৰা, ঠিক আছে। আৰু এইটো ভিডিঅ' যদি কোনোবাই তোমালোকে ৰেজাল্টৰ পিছত চাই আছা আৰু যদি ইয়াত পৰা তোমালোকে নাম্বাৰ পাইছা আৰু নাম্বাৰ পায়ো গ্ৰেডটো বাহিৰ কৰিব পৰা নাই বা ডিভিজনটো বাহিৰ কৰিব পৰা নাই তেতিয়া আমাক কমেন্ট কৰিব পাৰা, আমি তোমালোকক নিশ্চয় জনাই দিম। থ্যাংক ইউ ফৰ ওয়াচিং।